মহৰ্ষি বেদ বিজ্ঞান বিদ্যাপীঠ মহৰ্ষি আশ্ৰম বিশ্বনাথত গুৰু পূৰ্ণিমা উৎসৱ পালন। আজি গুৰু পূৰ্ণিমা। হিন্দু ধৰ্মৰ লোকসকলে গুৰুক জীৱনৰ এক অংশ হিচাপে জ্ঞান কৰে, কিয়নো গুৰুৰ অবিহনে সঠিক মাৰ্গদৰ্শন পোৱা অসম্ভৱ। সেয়েহে গুৰুৰ মহত্ব যুগে যুগে আছে আৰু থাকিব। কথিত অনুসৰি মহৰ্ষি ব্যাসৰ আজি জন্মতিথি। মহাভাৰত আৰু বেদ ৰচনা কৰা ব্যাসৰ সেয়েহে আজি পূজা কৰা হয়। গুৰু পূৰ্ণিমা এটা পবিত্ৰ দিন। গুৰুক বিশ্বাস কৰা সকলে গুৰু পূৰ্ণিমাক উলহ মালৰে পালন কৰা পৰিলক্ষিত হয়। ভক্তসকলে পুৱাই উঠি মন্দিৰত গৈ পূজা অৰ্চনা আদি কৰে। আনহাতে জ্যোতিষবিদ্যাক বিশ্বাস কৰা সকলে বিভিন্ন অশুভ গ্ৰহ নক্ষত্ৰ আদিৰ বাবে উপবাস পূজা অৰ্চনা কৰি সময় অতিবাহিত কৰে। বিশেষকৈ সনাতন ধৰ্মৰ লোকসকলে এই গুৰু পূৰ্ণিমা পালন কৰে। হিন্দু ধৰ্মৰ গুৰু পূৰ্ণিমা বিশেষ গুৰুত্ব আছে, কিয়নো হিন্দুসকলে বিশ্বাস কৰে যে কেৱল গুৰুৰ জৰিয়তে জ্ঞান লাভ কৰিব পাৰি। গুৰুৰ অবিহনে প্ৰকৃত জ্ঞান আৰু সঠিক পথৰ সন্ধান পোৱাটো অসম্ভৱ। সেয়েহে দেশৰ বিভিন্ন স্থানৰ লগতে আজি মহৰ্ষি বেদ বিজ্ঞান বিদ্যাপীঠ মহৰ্ষি আশ্ৰম বিশ্বনাথ চাৰিআলিতো এই গুৰু পূৰ্ণিমা উৎসৱ পালন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশ্বনাথৰ জ্যেষ্ঠ চিকিৎসক তথা বিশ্বনাথ জিলা স্বাস্থ্য খণ্ডৰ SDM ডক্টৰ দুলুমণি শইকীয়াই অংশগ্ৰহণ কৰি আধ্যাত্মিক দিশৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায়। তেওঁ কয় যে প্ৰতিজন ব্যক্তিৰে গুৰুৰ প্ৰতি ভক্তি আৰু অনুগত্য থাকিব লাগে। বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰা শিক্ষা মন্দিৰ একাডেমী বিশ্বনাথ চাৰিআলিৰ সভাপতি কমলাকান্ত উপাধ্যায়ে কয় যে মহৰ্ষিজীয়ে তেওঁৰ গুৰুদেৱৰ আশীৰ্বাদত সমগ্ৰ বিশ্বতে বৈদিক জ্ঞান আৰু বিজ্ঞান বিয়পাইছে। আজি তপনিষ্ঠ শিষ্য ব্ৰহ্মচাৰী ডক্টৰ গিৰীশ বাৰ্মাৰ পৰিচালনাত সমগ্ৰ বিশ্বতে গুৰু পূৰ্ণিমা উৎসৱ পালন কৰা হৈছে। বিশেষ অতিথি ভাগৱত কথা ব্যাস শান্তিৰাম অধিকাৰীয়ে কয় যে মহৰ্ষিজীয়ে দিয়া বৈদিক জ্ঞানৰ পোহৰেৰে সমগ্ৰ বিশ্বই জিলিকি উঠিছে। গুৰু পূৰ্ণিমা উৎসৱৰ ওপৰত পোহৰ পেলাই উক্ত কাৰ্যসূচী পৰিচালনা কৰা আশ্ৰমৰ মুৰব্বী পুণ্যপ্ৰসাদ বাস্তুলাই কয় যে প্ৰসাদ ৰূপত মহৰ্ষিজীয়ে লাভ কৰা জ্ঞান সমগ্ৰ বিশ্বৰ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ যাব লাগে। আশ্ৰম প্ৰভাৰী ভূপাল কুমাৰ শৰ্মাই অতিক্ৰমণীয় ধ্যান ধাৰণাৰ ওপৰত পোহৰ পেলায় আৰু আশ্ৰম প্ৰভাৰী মনোজ সিঙে অহা অতিথিসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। আচাৰ্য খগেন্দ্ৰ গৌতমে অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰি প্ৰসাদ বিতৰণেৰে অনুষ্ঠান সামৰণি মাৰে।